নমস্কাৰ অসমীয়া শিক্ষামূলক ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছো অসম গ্ৰামীণ বিকাশ বেংকত পুনৰ পদ খালী হৈছে 19টা সাপোৰ্ট ষ্টাফৰ পদ খালী হৈছে 2021 বৰ্ষৰ বাবে ইয়াৰ লাষ্ট ডেট হৈছে 15/6/2021 অৰ্থাৎ 15 জুন 2021 ইয়াৰ লাষ্ট ডেট ইয়াৰ বাবে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে 8 পাছ প্ৰথম যেটো পদ হৈছে হেতু হৈছে নেম অফ দ্য পোষ্ট ডাইৰেক্টৰ ইয়াৰ বাবে নম্বৰ অফ পোষ্ট হৈছে 5টা স্যালাৰি হৈছে 30000 টকা প্ৰতি মাহে এটা ফিক্স পে হয় আৰু ইয়াৰ বাবে আবেদন কৰিবলৈ এজৰ সময়সীমা হৈছে 62 বছৰ বয়সলৈকে আপুনি এপ্লাই কৰিব পাৰিব এইটো পদত এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰথম পদটোৰ বাবে গ্ৰেজুৱেট অথবা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব অথবা ৰিটায়াৰ্ড অফিচাৰ অফ কমাৰ্চিয়েল বেংক যিকোনো কমাৰ্চিয়েল বেংকৰ ৰিটায়াৰ্ড অফিচাৰেও ইয়াত এপ্লাই কৰিব পাৰিব আৰু লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব দ্বিতীয় যেটো পদ হৈছে হেতু হৈছে ফেকাল্টি মেম্বাৰ ইয়াৰ নম্বৰ অফ পোষ্ট 5টা স্যালাৰি হৈছে 20000 টকা প্ৰতি মাহে ফিক্স পে বয়সৰ সীমা 22 পৰা 40 বছৰ বয়সৰ ভিতৰত এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট অথবা পোষ্ট গ্ৰেজুৱেট সকলে এপ্লাই কৰিব পাৰিব আৰু লোকেল ল্যাঙ্গুৱেজটো ভালদৰে জানিব লাগিব 3 নম্বৰ যেটো পদ হৈছে হেতু হৈছে অফিচ এসিস্ট্যান্ট নম্বৰ অফ পোষ্ট 5টা স্যালাৰি দৰমহা নিৰিখ হৈছে 12000 টকা প্ৰতি মাহে বয়সৰ সীমা 22 পৰা 40 বছৰ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে লোকেল ল্যাঙ্গুৱেজটো ভালদৰে লিখিব পঢ়িব আৰু ক'ব জানিব লাগিব আৰু লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব এমএছ অফিচ ওৱৰ্ড এক্সেল এই সমূহৰ বিষয়ে ভাল জ্ঞান থাকিব লাগিব 4 নম্বৰ যেটো পদ হৈছে এটো হৈছে এটেন্ডেন্ট নম্বৰ অফ পোষ্ট হৈছে 4টা দৰমহা নিৰিখ হৈছে 8000 টকা প্ৰতি মাহে বয়সৰ সীমা হৈছে 22 পৰা 40 বছৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ বাবে মাত্ৰ 8 পাছ সকলে ইয়াত এপ্লাই কৰিব পাৰিব আৰু লোকেল ল্যাঙ্গুৱেজটো ভালদৰে পঢ়িব লিখিব আৰু ক'ব পাৰিব লাগিব সিলেকশ্যন প্ৰসেছ ইয়াৰ বাবে পাৰ্সোনেল ইন্টাৰভিউ পতা হ'ব হাউ টু এপ্লাই কেনেদৰে এপ্লাই কৰিব আপুনি ইয়াৰ বাবে অনলাইন এপ্লাই নহয় ইয়াৰ বাবে কেৱল অফলাইন এপ্লাই কৰিব লাগিব অফলাইন এপ্লাই কৰিবলৈ হলে আপুনি আপোনাৰ সকলোখিনি ডকুমেন্টছ জেৰক্স কৰি পেলাই এটা এনভেলপত ভৰাই পেলাই তেওঁলোকলৈ পঠিয়াব লাগিব এনভেলপটোৰ ওপৰত লিখিব এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ ডাইৰেক্টৰ অৰ ফেকাল্টি অৰ এসিস্ট্যান্ট অৰ এটেন্ডেন্ট আৰু লিখি পেলাই তলত যেটো ঠিকনা আছে তাই ঠিকনাত পঠিয়াব লাগিব এইটো আপোনালোকৰ স্ক্ৰিনত যেটো ঠিকনা আহি আছে এই ঠিকনাটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি পেলাই সেভ কৰি ল'ব পাৰে অথবা চাই পেলাই লিখি ল'ব পাৰে ভিডিঅটো পোষ্ট কৰি পেলাই মই কৈও দিছো এবাৰ এড্ৰেছটো দা চেয়াৰমেন আসাম গ্ৰামীণ বিকাশ প্ৰশিক্ষণ ট্ৰাষ্ট আসাম গ্ৰামীণ বিকাশ বেংক আসাম গ্ৰামীণ বিকাশ বেংক হেড অফিচ ভঙাগড় গুৱাহাটী 781005 এটো হৈছে তেওঁলোকৰ এড্ৰেছটো যেটো এড্ৰেছত আপুনি আপোনাৰ অফলাইন ফৰ্মখন পঠিয়াব লাগিব পুনৰবাৰ কৈ দিছো এড্ৰেছটো দা চেয়াৰমেন আসাম গ্ৰামীণ বিকাশ প্ৰশিক্ষণ ট্ৰাষ্ট আসাম গ্ৰামীণ বিকাশ বেংক হেড অফিচ ভঙাগড় গুৱাহাটী 781005 এড্ৰেছটো লিখোতে ভুলকৈ লিখিব শুদ্ধকৈ লিখিব আপোনালোকৰ যেটো এনভেলপ দিব সেই এনভেলপটোৰ ওপৰত আৰু এনভেলপটোৰ বেক সাইডে আপোনালোকৰ নিজৰ এড্ৰেছটো লিখি দিব ফ্ৰম বুলি আৰু ভিতৰত এটা সেলফ এড্ৰেছ লিখা এনভেলপ দি দিব যাতে আপোনালোকলৈ কলিং লেটাৰ সমূহ আহিব পাৰে 10 টকীয়া টিকেট লগাই দি দিব পাৰিলে আৰু ইয়াৰ বাবে লাষ্ট ডেট হৈছে 15 জুন 2021 ইয়াৰ বাবে লাষ্ট ডেট হৈছে 15 জুন 2021 সময় কিছু দিন সময় আছে গতিকে আপোনালোকে যদি ভাবে এই পদসমূহত এপ্লাই কৰিবলৈ তে এপ্লাই কৰিব পাৰিব তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো মানে ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় অসম